নমস্কাৰ, আপোনালোককে কৈছোঁ স্বাগতম মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আচলতে আটাইতকৈ সুখৰ আৰু লগতে দুখৰো দিন। সৰুৰে পৰাই মোক প্ৰাথমিক বিদ্যালয়ত শিক্ষাদান কৰা আজি হেড ছাৰজনৰ অৱসৰৰ দিন। সেয়েহে তেওঁক বেংক পাতি আৰু হাতীৰে সম্ভাষণ জনাই ঘৰৰ পৰা স্কুললৈ লৈ যোৱা হ'ল আৰু তেওঁৰ শিক্ষকতাৰ শেষৰটো দিনত গাঁৱৰ ৰাইজ কমিটিৰ মানুহ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে এক সম্ভাষণ জনায়। হাতীটোক আগত লৈ সকলো ৰাইজে তেওঁক আদৰিছে স্কুললৈ বুলি। স্কুল যাই পোৱাৰ পাছত সকলোৱে তেওঁক ভৰি হাত ধুৱাই স্কুললৈ আগবঢ়াই নিছে। সকলোৰে মনত বেজাৰ, নালাগিবনো কিয়? ইমান বছৰে শিক্ষকতা কৰি সকলোৰে ভাল চিন্তা কৰা মানুহজনৰ আজি সঁচাকৈয়ে এইখন স্কুলত শেষৰটো দিন। আৰু যেতিয়াই মিটিং আৰম্ভ হৈছে সকলোৰে যেন মনত পৰিছে শৈশৱৰ সেই সকলো কথা। ছাৰৰো মনত পৰিছে, ছাৰেও আওৰাই দিছে। পিছে ভিতৰত বহুত গৰম, সেয়েহে অলপ বাহিৰত আহিলোঁ আমি। বাহিৰতে অলপ বহিলোঁ, টাইম স্পেণ্ড কৰিলোঁ লগবিলাকৰ লগত। ময়ো কম্পিউটাৰ গাই নহয়, চলিটো কন্দুৱাইহে এৰিলোঁ মানে। সৰু ছোৱালী দেখিলে মই কিন্তু মাক নহ'লে এনেকৈ গুচুতীয়া কামবোৰ কৰোঁ। মিটিংটো শেষ হ'ল, পিছে বাহিৰত বহুত বৰষুণ, সেয়েহে ঠেকা নেকাকৈ ভিতৰতে খাব লগা হৈছে। আৰু শেষৰ বাৰৰ কাৰণে ছাৰে স্কুলখন ভালদৰে চালে আৰু সকলো ৰাইজ ছাৰক থ'ব যাবৰ কাৰণে ৰেডি হ'ল। তাৰপাছত আমি ইমান বৰষুণ, কোনোবাই ছাতি লৈছে, কিন্তু মই হ'লে ছাতি লোৱা নাই। তথাপিও গাঁৱৰ ৰাইজে ছাৰক সুস্থ শৰীৰে ঘৰত থৈ গ'ল। আৰু আজি ভিডিঅ'টো মোৰ ইমানেই আছিলে। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।